Hello students, মই বেদান্ত স্যাৰ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জ্ঞান উইথ বেদান্ত লৈ সো বহুত দিনৰ পাছত আজি এটা ভিডিও লৈ আছো তোমালোকৰ বাবে এটা বহুত বেছি ইম্পৰ্টেন্ট চেপ্টাৰ তোমালোকে দেখা পাইছে ইতিমধ্যে চেপ্টাৰ নাম্বাৰ 12 আমাৰ ক্লাস 10 ৰ সায়েন্সৰ চেপ্টাৰ নাম্বাৰ 12 ইলেক্ট্ৰিসিটি বা বিদ্যুৎ চেপ্টাৰটো এই বিদ্যুৎ চেপ্টাৰৰ বা বহুত কোৱেশ্চনছ আহিব আৰু এই চেপ্টাৰ তোমালোকে কনসেপচুৱেলি বুজিবই লাগিব তেতিয়াহে তোমালোকে পৰীক্ষাত নম্বৰ পাব পাৰিবা ঠিক আছে গতিকে এই ভিডিওটোত বা এই সিৰিজটোত মই তোমালোকক গোটেই বিদ্যুৎ চেপ্টাৰটো এফালৰ পৰা ডিটেইলছত বুজাই যাম যাতে তোমালোকে প্ৰত্যেকটো কনসেপ্ট বুজি পোৱা প্ৰত্যেকটো কোৱেশ্চনৰ আনসাৰ কৰিব পৰা এই বিদ্যুৎ চেপ্টাৰৰ পৰা অহা ঠিক আছে গতিকে আমি ভিডিওটো আৰম্ভ কৰো এতিয়া বিদ্যুৎ বুলি ক'লে বহুত লছলে ভয় খাই যায় যে ইমান টান চেপ্টাৰ এটো হা গতিকে ভয় খাবলগীয়া বুলি আমি কোনো কথা নাই আমি একদম কিছুমান সৰু সৰু টেকনিকত বা সৰু সৰু মেথড কিছুমানত আমি গোটেই চেপ্টাৰটো পঢ়ি যাম এফালৰ পৰা তোমালোকে মই যেনেকৈ পঢ়াই গৈছো তেনেকৈ পঢ়ি যাবা জাস্ট এটা কাম কৰা এতিয়া কিতাপখন লৈ লোৱা আৰু এখন বহি লৈ লোৱা লগত ঠিক আছে সো বিদ্যুৎ বুলি ক'লে আমি কি বুজিব আমি সকলোৱে জানো আজিকালি দিনত বিদ্যুৎ বা ইলেক্ট্ৰিসিটি নহলে আমি জিয়াই থাকিব নোৱাৰো হয় নহয় বাৰু কোৱাচোন আমাৰ বিভিন্ন কামত আমাৰ আজি মই ভিডিও বনাই আছো কিহৰ জৰিয়তে মোবাইলটোৰ জৰিয়তে যদি মোবাইলটো চাৰ্জ দিবলৈ নোৱাৰিলো হেতেন মই তেতিয়া তোমালোকৰ কাৰণে ভিডিও বনাব নোৱাৰিলো হেতেন গতিকে আমাৰ সেই চাৰ্জটো যেন দিছো অৰ্থাৎ আমি যে সেই কাৰেণ্টৰ পৰাইটো চাৰ্জটো দিছো মোবাইলটো বুজি পাইছা না কথাটো প্ৰত্যেকটো কথাই আজি মোবাইলটো মই তোমালোকক যে ভিডিও শুট কৰি আছো লাইটৰ পোহৰতে শুট কৰি আছো সেই যদি বাল্বটো নজলিলে হেতেন তোমালোকৰ আন্ধাৰ দেখিলা হেতেন গতিকে প্ৰত্যেকটো ঘটনা আমি এতিয়া জীৱনত আমি প্ৰত্যেকটো ঘটনা আমাৰ দৈনন্দিন জীৱনত আমি যিমানখিনি কাম কৰি আছো আমাৰ বিদ্যুতৰ লগত আমাৰ উত্তৰপুত্ৰভাৱে জড়িত এটা নিবিড় সম্পৰ্কটা আমাৰ গঢ়ি উঠিছে বিদ্যুতৰ লগত গতিকে আমি এই বিদ্যুতৰ গোটেই কাহিনীটো আমি বুজিবই লাগিব এফালৰ পৰা বুজি পাইছা না কথাটো এটা তোমালোকে বিদ্যুৎ বুলি ক'লে কি বুজা ইলেক্ট্ৰিসিটি বুলি ক'লে এটা ইলেক্ট্ৰিসিটি তেনেকৈ আমি তাপ শক্তিৰ কথা জানো হয় নহয় সূৰ্যৰ পৰা তাপ শক্তি আমি যেনেকৈ পাও তেনেকৈ বিদ্যুৎও হৈছে এটা শক্তি ইলেক্ট্ৰিসিটিকো এটা আমি শক্তি বুলি কম বুজি পাইছানে কথাটো এতিয়া আমাৰ তোমালোকে অলৰেডি শক্তি উৎস চেপ্টাৰটোত তোমালোকে যদি যিখিনি পঢ়িছা গম পাবা যে আমাৰ টাৰবাইন ঘূৰাই পেলাই পানীৰ খুঁটত পানীৰ বহুত খুঁট আহে ন নদী বান্ধ কৰি পেলাই তাত টাৰবাইন ঘূৰাই পেলাই সেই ঘূৰ্ণন কৰি পেলাই টাৰবাইনৰ তাৰ পৰা কি শক্তি উৎপন্ন হয় বিদ্যুৎ শক্তি উৎপন্ন হয় বুজি পাইছানে কথাটো আৰু সেই বিদ্যুৎ শক্তি বিভিন্ন পদ্ধতিৰ জৰিয়তে আমাৰ সাপ্লাই দি পেলাই আমাৰ ঘৰবোৰলৈ বিদ্যুৎ আহে তেনেকৈ আমি কাৰেণ্ট পাওঁ এতিয়া বিদ্যুৎ বুলি ক'লে আমি এটা কথাই কম যে আমাৰ একক সময়ত কোনো এখন বিশেষ ক্ষেত্ৰফলৰ মাজেদি চালিত আধানৰ পৰিমাণকে বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় যেনেকৈ নৈ প্ৰবাহ হয় বুজি পাইছানে নৈ এখনত যেনেকৈ পানী এফালৰ পৰা ইফালে বৈ গৈ থাকে তেনেকৈ বিদ্যুৎও প্ৰবাহিত হৈ গৈ থাকে আমি তেনেকৈ ধৰিব লাগিব এটা বিদ্যুৎ প্ৰবাহ হ'বলৈ হ'লে মই তোমালোকক এটা কথা ক'লো যে একক সময়ত কোনো এক বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণক বিদ্যুৎ প্ৰবাহ বোলে মই কিতাপৰ ডেফিনেশ্যন কৈ আছো এটো তোমালোকে দেখা পাইছা যে একক সময়ত কোনো এক বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণক বিদ্যুৎ প্ৰবাহ বোলে এতিয়া একক সময়ত মানে কি এটা নিৰ্দিষ্ট সময় আছে ধৰি লৈছো সেই সময়টো সাপোজ মই 1 সেকেন্ড ধৰি ললো 1 সেকেন্ডত যদি এইডাল ওয়্যাৰ মই ধৰি ললো এই ওয়্যাৰডালৰ মাজেৰে যদি 1 সেকেন্ডত এটা আধান যদি এই কোণৰ পৰা এই কোণলৈ যদি চালিত হৈছে এইটো ওয়্যাৰডালৰ এটা মূৰ এইটো মূৰৰ পৰা ইটো মূৰলৈ যদি একক আধান এটা চালিত হওঁতে যদি এটা একক সময় এটা যদি লাগে বুজি পাইছানে আৰু ক্ষেত্ৰফল এখন হ'বই লাগিব এটা সেই আধান যে চালিত হৈছে কি চালিত হৈছে আধান মানে দেখা পাই আছে চাগে দেখা পাই আছে তোমালোকে গতিকে সেই আধানটা এইটো মূৰৰ পৰা ইটো মূৰলৈ চালিত হওঁতে বুজি পাইছানে আমি ক'ব পাৰিম যে তাত বিদ্যুৎ প্ৰবাহ হৈছে বুলি কি ক'ব পাৰিম তাত বিদ্যুৎ প্ৰবাহ হৈছে বুলি আমি তেতিয়া ক'ব পাৰিম একক আধানটা চালিত হওঁতে তাকে আমি ক'ব পাৰিম যে বিদ্যুৎ প্ৰবাহ হয় বুলি এটা আধান কি বস্তু মই তোমালোকক বিদ্যুৎ প্ৰবাহৰ তোমালোকক মই তাৰ পৰা আৰম্ভ কৰিছো বিদ্যুৎ প্ৰবাহ গতিকে আধান কি বস্তু আমি জানিব লাগিব আধানক ইংলিছত কোৱা হয় চাৰ্জ বুলি CHARG চাৰ্জ বুলি কোৱা হয় এটা চোৱা আমি অলৰেডি তোমালোকে কিছুমান বস্তু ক্লাস 9 ৰ পৰা পঢ়ি আহিছা ইলেক্ট্ৰন প্ৰটন হয় নহয় বাৰু সেই কথাবোৰ তোমালোকে পঢ়ি আহিছা গতিকে সেই এটা পৰমাণুত যিমানখিনি এটা পৰমাণুত যিবোৰ থাকে ইলেক্ট্ৰন থাকে প্ৰটন থাকে সেইবোৰকে আধান বুলি কোৱা হয় আমি সকলোৱে আধানৰ কথা জানো আধান কেইটা প্ৰকাৰৰ আছে এটা আছে ধনাত্মক আধান আৰু আনটো হৈছে ঋণাত্মক আধান ধনাত্মক আৰু ঋণাত্মক এই দুই প্ৰকাৰৰ আধানে আছে ধনাত্মক আধানটোক কোৱা হয় প্লাস চাৰ্জ বুলি আৰু ঋণাত্মকটোক কোৱা হয় মাইনাস চাৰ্জ বুলি তোমালোকে অলৰেডি এই কথা জানাই
হয়নে নহব এতিয়া তোমালোকে আৰু এটা কথা আগৰ পৰাই পাই আহিছা যে ধনাত্মক আধানক কি কৰে বাৰু কোৱাচোন বিকৰ্ষণ কৰে মানে ঠেলি দিয়ে ইটোৱে এটা ধনাত্মক আধান যদি আমি লওঁ ইটো ধনাত্মক আধানৰ যদি ওচৰলৈ লৈ আহোঁ ইটোৱে সিটোক ৰিপালচন কৰিব বা বিকৰ্ষণ কৰিব ঠেলি দিব বুজি পাইছা কিন্তু এটা পজিটিভ চাৰ্জে মানে ধনাত্মক আধানে এটা ঋণাত্মক আধানক কিন্তু বিকৰ্ষণ নকৰে সি কি কৰিব আকৰ্ষণ কৰিব মানে আমি ক'ব পাৰোঁ যে বিপৰীত আধানে কি কৰে আকৰ্ষণ কৰে আৰু একে আধানে ইটোৱে সিটোক কি কৰে বিকৰ্ষণ কৰে বুজি পাইছা এইখিনিলে কথা গতিকে আমি প্লাছ মাইনাছ এইবোৰ কথা গম পাইছোঁ গতিকে প্লাছ মাইনাছ আধানবোৰ যেতিয়া এডাল পৰিবাহীৰ মাজত যেতিয়া প্লাছ মাইনাছ আধানবোৰ যেতিয়া আমি যিকোনো এটা আধান ধৰি লৈছোঁ আমি সাপোজ ধনাত্মক আধানৰ কথাই ধৰিলোঁ ধনাত্মক আধান যেতিয়া সাপোজ চালিত হ'ল বুজি পাইছা তেতিয়া আমি তাক ক'ব পাৰিম যে বিদ্যুৎ প্ৰবাহ হৈছে বুলি বুজি পাইছানে কথাটো গতিকে আমি বিদ্যুৎ প্ৰবাহৰ ধাৰণাটো আমি তেনেকৈ ল'ব পাৰোঁ এতিয়া যেতিয়া আমাৰ ট্ৰেডিশ্যনেলি যদি আমি চাওঁ পৰম্পৰাগতভাৱে আমি চাওঁ আমি ধনাত্মক আধানৰ গতিটোক আমি বিদ্যুৎ প্ৰবাহ বুলি বিবেচনা মানে সাধাৰণতে আমি কৰিব পাৰোঁ কিয় কৰিব পাৰোঁ এইকণতে কুৱেশ্যন এটা আহি গ'ল যে আমি ধনাত্মক আধানৰ গতিক বিদ্যুৎ প্ৰবাহ বুলি কিয় কৰিব পাৰোঁ কাৰণ যেতিয়া বিদ্যুতৰ কথাখিনি যেতিয়া আমি ডিস্কভাৰ হৈছিলে যেতিয়া বিদ্যুতৰ কথাটো আৱিষ্কাৰ হৈছিলে তেতিয়া ঋণাত্মক আধান আৱিষ্কাৰ হোৱা নাছিলে একদম ইণ্টাৰেষ্টিং কথা শুনিবা যেতিয়া বিদ্যুতৰ আৱিষ্কাৰ হৈছিলে সেই সময়ত কিন্তু ইলেক্ট্ৰনৰ কথা গমেই পোৱা নাছিলে বুজি পাইছা যে ইলেক্ট্ৰন বুলি কিবা বস্তু আছে সেই সময়ত কিন্তু গম পোৱা নাছিলে সো তেতিয়াহ'লে সেই সময়ত এটা ধাৰণা লৈ লৈছিলে যে যিখিনি পজিটিভ চাৰ্জ থাকে যিখিনি প্লাছ চাৰ্জ থাকে সেই প্লাছ চাৰ্জবোৰ যিফালে গতি কৰে সেইফালেই বিদ্যুৎ প্ৰবাহ হৈছে কথাটো বুজি পাইছা আৰু যেতিয়া পাছলে ইলেক্ট্ৰনৰ আৱিষ্কাৰ হ'ল তেতিয়া এইটো কথা গম পালে যে যিটো আমাৰ ইলেক্ট্ৰনৰ যিটো গতি থাকিব সাপোজ ইলেক্ট্ৰন এইফালে গতি কৰিছে ইলেক্ট্ৰনবোৰ মই এই বুলি লিখিছোঁ ইলেক্ট্ৰনবোৰ যদি এইফালে গতি কৰে বিদ্যুৎ প্ৰবাহটো এইফালে গতি কৰিব বুজি পাইছানে গতিকে আমি ক'ব পাৰিম যে বিদ্যুৎ বৰ্তনী এটাত প্ৰবাহৰ দিশটো ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবিলাকৰ গতিৰ দিশৰ বিপৰীতে লোৱা হয় মানে প্ৰবাহৰ যিটো দিশ হ'ব সেই বিদ্যুৎ প্ৰবাহৰ দিশটো তাতে এইফালে থাকিব বিদ্যুৎ প্ৰবাহৰ দিশটো কেতিয়া লোৱা হ'ব ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশে ইলেক্ট্ৰন যেতিয়া এইফালে গতি কৰিব তেতিয়া আমি ক'ব পাৰিম যে বিদ্যুৎ প্ৰবাহটো এইফালে গতি হৈছে বুলি বুজি পাইছানে কথা কাৰণ একে চাইডেতো যাব না ইলেক্ট্ৰন এইফালে যাবই লাগিব অবভিয়াছলি বুজি পাইছা কাৰণ তোমাৰ এইফালে যদি প্লাছ চাৰ্জ যায় এইফালেও তোমাৰ এইফালে মাইনাছ চাৰ্জ যাব এইটো ডাইৰেকশ্যনত আৰু তেতিয়া আমি ক'ব পাৰিম যে সেই বৰ্তনীটোৰ মাজেদি বিদ্যুৎ প্ৰবাহ হৈছে বুলি গতিকে তোমালোকে বিদ্যুৎ প্ৰবাহৰ এটা ধাৰণা ল'ব পাৰিলা যে ইলেক্ট্ৰনৰ গতিক আমি বিদ্যুৎ প্ৰবাহ বুলি ক'ব পাৰিম আৰু ইলেক্ট্ৰন সাপোজ ইলেক্ট্ৰন এইফালে গতি কৰিছে ইলেক্ট্ৰনবোৰ গতিকে এডাল বৰ্তনী আছে এডাল আমাৰ এডাল ৱায়াৰ আছে ধৰি লৈছোঁ মই ঠিক আছে পৰিবাহী এডাল আছে ইলেক্ট্ৰনবোৰ যেতিয়া এইফালে গতি কৰিছে আমি ক'ব পাৰিম যে বিদ্যুৎ প্ৰবাহটো এইফালে হৈছে ক্লিয়াৰ হৈছেনে কথাটো যে বিদ্যুৎ প্ৰবাহটো আমাৰ এইফালে বিদ্যুৎ প্ৰবাহ হৈছে তেতিয়া ইলেক্ট্ৰনৰ গতিটো এইফালে বুলি ধৰিব পাৰিম আমি গতিকে এটা বস্তুৱে ক্লিয়াৰ হ'লো আমি কিতাপতে এইটো বস্তু আছে তোমালোকক মই দেখাই দিছোঁ চোৱা যে আমাৰ কৈছে যে চোৱা পৰম্পৰাগতভাৱে এটা বিদ্যুৎ বৰ্তনীত প্ৰবাহৰ দিশ প্ৰবাহ মানে বিদ্যুৎ প্ৰবাহৰ দিশৰ কথা কৈছে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনবিলাকৰ গতিৰ দিশৰ বিপৰীতে লোৱা হয় গতিকে বিদ্যুৎ প্ৰবাহৰ দিশটো ইলেক্ট্ৰনৰ গতিৰ সদায় বিপৰীতে লোৱা হয় ইলেক্ট্ৰন যদি এইফালে গতি কৰে বিদ্যুৎ প্ৰবাহ এইফালে গতি কৰিব একদম ক্লিয়াৰ হৈছেনে বস্তুটো একদম সহজভাৱে বুজি পাইছেনে কথাখিনি মোক কমেণ্ট কৰি তোমালোকে বস্তুটো জনোৱা দেই এতিয়া আমি কিতাপৰ কনচেপ্টলৈ আহিছোঁ কিতাপৰ মই প্ৰথম তোমাৰ এই পেৰেগ্ৰাফটোৰ কথা ক'লোঁ যে বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী ঠিক আছে মই এতিয়া বৰ্তনীৰ কথা ক'বলৈ থাকি গৈছে এতিয়া তোমালোকে দেখিছা চাগে ঘৰত আমাৰ যিমানবোৰ ৱায়াৰিং কৰি থোৱা থাকে বা আমাৰ ঘৰত যে কানেকশ্যনবোৰ দি থোৱা থাকে দেখিছানে এতিয়া বৰ্তনীৰ কথা মই তোমালোকক বুজাইছোঁ এতিয়া আমাৰ যে ঘৰত সাপোজ কানেকশ্যন দি থোৱা থাকে সাপোজ এইটো আমাৰ ঘৰৰ কানেকশ্যন এইখন এখন বৰ্ড এখন আছে আহি পেলাই আমি দেখি আছোঁ বৰ্ডখন হয় নাই বৰ্ডত ছুইচ কিছুমান আছে এনেকুৱা ছুইচ কিছুমান আছে আকৌ সেই বৰ্ডখনৰ পৰাই গৈ পেলাই তোমাৰ এডাল ৱায়াৰ গৈছে গৈ পেলাই আমাৰ বাল্ব এটা জ্বলিছে বুজি পাইছানে কথাটো এনেকৈ মই বাল্বটো ধৰি লৈছোঁ এইটো বাল্ব এটা জ্বলিছে আকৌ সেই একেডাল ৱায়াৰ আমি ধৰিব পাৰোঁ যে এনেকৈ গৈ পেলাই বেলেগ কানেকশ্যন হৈছেগৈ গতিকে আমি যদি ভালকৈ চাওঁ এটা বস্তু আমি গম পাম যে গোটেইটো এটা বন্ধ আকৃতিত আছে মানে গোটেই ঘৰখনৰ গোটেই ষ্ট্ৰাকচাৰটো যিটো আমাৰ ৱায়াৰবোৰ যে আছে গোটেই ৱায়াৰবোৰ এটা বন্ধ আকৃতি সৃষ্টি কৰিছে গতিকে আমি এইকণতে ক'ব পাৰিম যে আমাৰ বিদ্যুৎ প্ৰবাহ হ'বৰ বাবে এডালটো পৰিবাহী হ'বই লাগিব আমি গম পাওঁ পৰিবাহী কি তোমালোকে অলৰেডি গম পোৱাই হয় নহয় পৰিবাহী হৈছে ধাতুৰ তাঁৰডাল আমাৰ কাৰণে পৰিবাহী হ'ব পাৰে যাৰ মাজেদি বিদ্যুৎ প্ৰবাহ হ'ব পাৰে সেইডালেই পৰিবাহী হয় নহয় গতিকে এডাল পৰিবাহীৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ থাকে মানে পথটো বন্ধ হ'বই লাগিব
আৰু নিৰবিচ্ছিন্ন মানে কি একদম একে লেঠাই এতিয়া আমি পানী যদি গতি কৰি থাকে নৈ এখনত সাপোজ পানী গৈ আছে এখন নদী এখন তাত পানীবোৰ গৈ আছে পানীবোৰ নিৰবিচ্ছিন্নভাৱে গতি কৰি আছে এফালৰ পৰা ইফালে সাপোজ পানী গতি কৰি আছে পানীবোৰ নিৰবিচ্ছিন্নভাৱে গৈ আছে মানে একে লেঠাৰে গৈ আছে এনেকুৱা নহয় যে পানী এইকণতে ৰৈ গ'ল তেনেকুৱাটো নহয় আকৌ বোলে কোনোবা বৈছে তেনেকুৱাটো নহয় একদম একে লেঠাৰে বৈ আছে গতিকে বিদ্যুৎ প্ৰবাহো হ'ব লাগিব আমাৰ নিৰবিচ্ছিন্ন মানে একদম একে লেঠাৰে বিদ্যুৎ প্ৰবাহো চালিত হ'ব লাগিব গতিকে আমি ক'ব পাৰিম যে বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে কি বুলি কোৱা হয় বৰ্তনী বুলি কোৱা হয় এতিয়া মই তোমালোকক কিতাপত ডেফিনেশ্যনটো দেখাই দিছোঁ চোৱা যে এইটো আমাৰ এইকণতে আছে যে বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৰ্তনী বোলে পৰীক্ষাত এইটো কুৱেশ্যন অহাৰ চান্স বহুত আছে ডাইৰেক্ট এনেকৈ মনত ৰাখি থবা যে বৰ্তনী কাক বোলে বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৰ্তনী বোলে ক্লিয়াৰ হৈছে না সবৰ কাৰণে ওকে এতিয়া যে আমি চোৱা আমাৰ বৰ্তনীটোত এইটো আমাৰ বিভিন্ন ধৰণৰ কানেকশ্যন থাকিব পাৰে এতিয়া সাপোজ মই বাল্ব এটা লগালো এইখিনিত এইটো বাল্ব দেখিছা তোমালোকে হয় নাই মই বাৰু ভালকৈ দেখাইছোঁ এইফালে তোমালোকক এটা বৰ্তনী মই এটা উদাহৰণ এটা দেখাইছোঁ সাপোজ আমাৰ কাৰণে এনেকুৱা হ'ব পাৰে চাবা দেই এইটো হৈছে আমাৰ কাৰণে এটা বৈদ্যুতিক বাল্ব বুজি পাইছানে কথাটো এইফালে এই বাল্বটোৰ লগত মই বাল্বটো জ্বলিবৰ কাৰণে কি লাগিব মোৰতো বেটাৰী লাগিব গতিকে এইটো বেটাৰী লগালোঁ মই তাৰপৰা এইটো মই এটা চাবি লগালোঁ ঠিক আছে এইকণলৈকে তোমালোকে বুজি লোৱা এতিয়া এইটো হৈছে চাবি এইটো কি বুলি কোৱা হয় চাবি বা আমি সুইচ বুলি যে কওঁ বৰ্ডত যে থাকে সুইচবোৰ এই সুইচটোক চাবি বুলি কোৱা হয় অসমীয়াত এতিয়া আমাৰ এই গোটেই বৰ্তনীটোত যদি এই চাবিটো নাথাকে তেতিয়া কি হৈ থাকিব বৰ্তনীটোত এনি টাইম আমাৰ বেটাৰীৰ পৰা বিদ্যুৎ প্ৰবাহ চালিত হৈ থাকিব চালিত হৈ থাকিলে কি হ'ব এইটো লাইটটো জ্বলি থাকিব গতিকে আমাৰ এনি টাইম যদি জ্বলিয়ে থাকে লাইটটো চাবি যদি নাথাকে তেতিয়া আমাৰ নিৰবিচ্ছিন্নটো হৈয়ে থাকিব কাৰণ লাইটটোতো গৈ আমাৰ কাৰেণ্টটো ইয়াৰ পৰা গৈ থাকিব বাল্বটোতো জ্বলি থাকিব গতিকে আমাৰ শক্তি অপচয় হৈ যাব গতিকে আমাৰ প্ৰয়োজন সাপেক্ষে আমি গোটেই আমাৰ প্ৰয়োজন সাপেক্ষে আমি লাইটটো জ্বলাবৰ কাৰণে বা লাইটটো সুইচটো মানে অফ কৰিবৰ কাৰণে লাইটটো আমাৰ অফ কৰি ৰাখিবৰ কাৰণে এই চাবিটো আমাক লাগিব চাবি যদি নাথাকে তেতিয়াহ'লে কি হ'ব আমাৰ শক্তি অপচয় হৈ যাব আৰু সোনকালে গোটেই বাল্বটো সোনকালে আমাৰ বেয়া হৈ যাব গতিকে চাবিটোৰ গুৰুত্বপূৰ্ণ বহুত আছে এটা বৰ্তনীত চাবিৰ গুৰুত্বপূৰ্ণ বহুত আছে যে আমি চাবি এটাৰ জৰিয়তে এই যিটো নিৰবিচ্ছিন্ন পথ আছে পথটোক আমি মানে মুক্ত কৰি দিব পাৰোঁ পথটো আমি এইকণতে ভাঙি দিব পাৰোঁ বুজি পাইছানে কথাটো আৰু এই চাবিটো যেতিয়া আমি সুইচটো অন কৰিলোঁ বুলি যে কওঁ আমি সুইচটো অন কৰিলোঁ মানে এই কানেকশ্যনটো লগাই দিলোঁ আৰু যদি সুইচটো অফ কৰি দিওঁ কানেকশ্যনটো আমি কাটি দিলোঁ গতিকে সেই চাবিটোৱে গোটেই বৰ্তনীটোত বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্নতাটো সি বৰ্তাই ৰাখিব পাৰে বা সি তাক মানে নিৰবিচ্ছিন্নতাটো তাক নাইকিয়া কৰিব পাৰে গতিকে চাবিটো এটা উল্লেখনীয় অৱদান আছে এতিয়া মই দেখিছানে ছাইডত লিখি থৈছোঁ এইটো এটা প্লাছ দিছোঁ এইটো মানে দীঘলকৈ এটা ৰাখিছোঁ তাৰপৰা চুটিকৈ দীঘলকৈ চুটিকৈ এতিয়া এই দীঘলকৈ যে ৰাখিছোঁ এইটো সদায় প্লাছ বুলি ধৰা হয় এটা কোষৰ এইটো কোষ বুলি কোৱা হয় বুজি পাইছানে আৰু এইটো এটা কোষ লাগি আছে প্লাছ মাইনাছ দিছোঁ এইফালেও প্লাছ মাইনাছ দিছোঁ গতিকে কেইটা কোষ লাগি আছে দুটা কোষ লাগি আছে দুটা কোষ লাগিছে বা তিনিটা কোষ লাগিছে চাৰিটা কোষ লাগিছে কোষবোৰ লগ হৈ পেলাই কি কৰে বিদ্যুৎ কোষবোৰ লগ হৈ পেলাই এটা বেটাৰী গঠন কৰে কি গঠন কৰে বেটাৰী তোমালোকে এতিয়া এই সৰু সৰু যে আমাৰ আমি যে কওঁ এইবোৰ চেল বুলি যে কওঁ সৰু সৰু দেখিছানে দোকানতে পায় 10 টকা 15 টকা লয় সেইবোৰ একচুৱেলি চেল বুলিহে কোৱা হয় মানে বিদ্যুৎ কোষ বুলিহে কোৱা হয় সেইবোৰক বেটাৰী বুলি নকয় বুজি পাইছানে কথাটো কিন্তু তোমালোকে ঘৰত যা ইনভাৰ্টাৰ আছে তোমালোকে দেখিছা যে ইনভাৰ্টাৰটোত কি হয় আমাৰ ডাঙৰ এটা থাকে তাকটো আমি কোষ বুলি নকওঁ ইনভাৰ্টাৰটোক আমি ইনভাৰ্টাৰ লগত লাগি থকা সেইটো কি বুলি কওঁ বেটাৰী বুলি কওঁ গতিকে বেটাৰী হৈছে দুই বা তাতোধিক কোষৰ সমষ্টি দুই বা তাতোধিক বিদ্যুতিক কোষ বা বৈদ্যুতিক কোষৰ সমষ্টিকে কি বুলি কোৱা হয় বেটাৰী বুলি কোৱা হয় বুজি পাইছানে কথাটো আৰু এতিয়া ইয়াত কি লাগি আছে এটা বেটাৰী লাগি আছে আৰু বেটাৰীবোৰ কিহৰ জৰিয়তে লাগিছে এইবোৰ কোষৰ সংলগ্ন কৰি পেলাই বেটাৰী বনাইছে ওকে এতিয়া আমি চাওঁ এতিয়া সদায় মনত ৰাখিবা তোমালোকে এই ধনাত্মক যিডাল আছে প্লাছ যিডাল আছে দেখিছানে প্লাছ টাৰ্মিনেলটোৰ পৰা অৰ্থাৎ ধনাত্মক মানে বেটাৰীটো ধনাত্মক দিশটোৰ পৰা কাৰেণ্টটো প্ৰবাহিত হ'ব বিদ্যুৎ প্ৰবাহটো যাব গৈ পেলাই কেনি গ'ল এই বাল্বটোৰ মাজেদি গ'ল যোৱাৰ লগে লগে বাল্বটো জ্বলি গ'ল ধুনীয়াকৈ জ্বলি পেলাই আকৌ এনেকৈ আহি পেলাই আকৌ এইটো কণ্টিনিউৱাছ হৈ আছে যদি আমি ছুইচটো অফ কৰি দিওঁ কি হ'ব এইটো নিৰবিচ্ছিন্নটো নাইকিয়া হৈ যাব ৱাইডাল মানে এইকণতে আমি কাট হৈ যাব তেতিয়া কি হ'ব আমাৰ গোটেই বৰ্তনীটোত কাৰেণ্ট প্ৰবাহ নহ'ব আৰু এই বাল্বটো নজ্বলিব এইখিনি বস্তু মই হয়তো তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া বৰ্তনীৰ কথা তোমালোকে বুজি পালা চাগে মই ধৰি লৈছোঁ এতিয়া আমি আহিছোঁ আমাৰ আমি অলৰেডি গম পালোঁ যে বিদ্যুৎ প্ৰবাহ কি হয় এতিয়া মই দুটা কথা তোমালোকৰ কাৰণে মই লৈ আহিছোঁ তেতিয়া আমি বিদ্যুৎ প্ৰবাহ আমি যদি গাণিতিকভাৱে চাওঁ কেনেকুৱা কথা বুজাব বিদ্যুৎ প্ৰবাহটো চোৱা এইডাল ৱায়াৰ মই ল'লোঁ এডাল কি ল'লোঁ মই ৱায়াৰডালক মই ক'ব পাৰোঁ পৰিবাহী কি বুলি ক'ব পাৰোঁ মই পৰিবাহী
ঠিক আছে এতিয়া এই পৰিবাহীডালক এটা বিন্দুৰ পৰা এইটো মই ধৰি লৈছো a নামৰ এটা বিন্দু আছে এই বিন্দুৰ পৰা b নামৰ এটা বিন্দুলৈ গতিকে এটা বিন্দুৰ পৰা আনটা বিন্দুলৈ বুজি পাইছে না কথাটো যে এডাল পৰিবাহীৰ যিকোনো প্ৰস্থছেদৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ কি চালিত হয় আমিতো গম পালো অলৰেডি আধান চালিত হয় বুজি পাইছে না কথাটো যে এই কোণৰ পৰা এই কোণলৈকে একক আধান এটা নিউতে কি নিছে একক আধান এটা নিউতে যদি তোমাৰ আমাৰ টি সময় লাগে কিমান সময় লাগে টি সময় মানে সাপোজ এই কোণৰ পৰা এই কোণলৈ যদি আমাৰ আধান এটা যাব লাগিব যাবৰ কাৰণে কি লাগিব এটাতো সময় লাগিব 1 সেকেন্ড 2 সেকেন্ড কিবাটো সময় লাগিব বা তাতকৈ কমো লাগিব পাৰে গতিকে একক আধানটা এটা বিন্দুৰ পৰা আনটা বিন্দুলৈ এডাল পৰিবাহীৰ এটা বিন্দুৰ পৰা আনটা বিন্দুলৈ একক আধান এটা পৰিবাহিত হওঁতে বা চালিত হওঁতে যি সময় লাগে তাকে আমি ক'ব পাৰিম যে তাৰ মাজেদি কি হৈছে প্ৰস্থছেদটোৰ মাজেদি বিদ্যুৎ প্ৰবাহ হৈছে বুলি বুজি পাইছানে কথাটো গতিকে আমি ক'ব পাৰিম যে যদি কোনো এটা পৰিবাহী চোৱা কিতাপত আছে কিতাপৰ পৰা তোমালোকক দেখাই দিছো কিতাপৰ লগতে মই দেখাই গৈছো যে ক্লিয়াৰ হৈ যায় এটো চোৱা যদি কোনো এক পৰিবাহীৰ যিকোনো প্ৰস্থছেদৰ মাজেদি প্ৰস্থছেদ মানে ওয়াইডালে এটা টুকুৰাটো প্ৰস্থছেদ বুলি কোৱা হয় বুজি পাইছানে যদি কোনো এটা পৰিবাহীৰ যিকোনো প্ৰস্থছেদৰ মাজেৰে টি সময়ত মুঠ কিউ আধান চালিত হয় এটা আধানক সদায় মনত ৰাখিবা এটা শব্দই লিখা হয় হেতু হৈছে কিউ আৰু সময়টো আমি সকলোৱে জানো টি মানে টাইম বুলি জনা হয় গতিকে টি সময়ত যদি কিউ আধানটা চালিত হয় তেতিয়া প্ৰস্থছেদৰ মাজেদি বিদ্যুৎ প্ৰবাহ কিমান হ'ব I বিদ্যুৎ প্ৰবাহ হ'ব আৰু তলত ফৰ্মুলা দি দিছেনে I q / t এই ফৰ্মুলাবোৰ সদায় তোমালোকে কিতাপত এনেকৈ মই যেনেকৈ 1 2 কে লিখিছো সদায় ডাঙৰকৈ বাকস্তাটা কৰি পেলাই সাইডত 1 2 কে লিখি যাবা কাৰণ এই ফৰ্মুলা গিটাহে আমাৰ গোটেই চেপ্টাৰটো ইম্পৰ্টেন্ট একদম মনত ৰাখিবা এই কথা দেই গতিকে আমি এটা বস্তু গম পালো যে এই কোণৰ পৰা এই কোণলৈকে এই পইণ্টটোৰ পৰা এই পইণ্টলৈ যদি টি সময়ত এটা কিউ আধান চালিত হয় কিমান আধান চালিত হয় কিউ আধান এই কোণৰ পৰা গৈ ইয়াত পালেগে তেতিয়া আমি ক'ব পাৰিম তাৰ মাজেদি বিদ্যুৎ প্ৰবাহ I বিদ্যুৎ প্ৰবাহ হৈছে বিদ্যুৎ প্ৰবাহক I বুলি কোৱা হয় মনত ৰাখিবা দেই আৰু তাক আমি কেনেকৈ লিখিম যে I ইয়াত কি লিখিম আধান হয় নহয় আধানক কি বুলি লিখা হয় কিউ ডিভাইডেড বাই কি ইফালে তলত থাকিব কি আমাৰ সময়ক লিখা হয় কি বুলি স্মল t গতিকে আমি ক'ব পাৰিম নে যে I q / t মানে আমি বুজি পালো যেডাল পৰিবাহী এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ একক আধান এটা চালিত কৰোতে যদি টি সময় লাগে তাকে আমি ক'ব পাৰিম যে তাৰ মাজেদি বিদ্যুৎ প্ৰবাহ হৈছে কিমান বিদ্যুৎ প্ৰবাহ হৈছে বুলি ক'ম I বিদ্যুৎ প্ৰবাহ হৈছে বিদ্যুৎ প্ৰবাহক লিখা হয় I বুলি এইকনলৈকে বুজি পাইছা সবে এতিয়া মই তোমালোকক কিউ কথা কৈ আছো কিউ মানে মই অলৰেডি বুজাই গলো যে আধান মানে তোমালোকক মই বুজালো যে অলৰেডি যে আধান কি হয় তোমালোকক মই বুজাই দিলো হয় নে এতিয়া আমি যদি কওঁ 1 কুলম আধানত 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকে এটা তোমালোকে সদায় মনত ৰাখিবা যে 1 কুলম আধানত থকা ইলেক্ট্ৰন হৈছে 6 × 10⁻18 টা ইলেক্ট্ৰন থাকে মই আখৰবোৰ অকমান বেয়া হ'ব পাৰে দেই তোমালোকে কনসেপ্টটো বুজিবলৈ চেষ্টা কৰা যে 1 কুলম্বত কিমান থাকে 6 × 10⁻18 টা ইলেক্ট্ৰন থাকে বহুতে এইটো বুজি নাপাব 6 × 10⁻18 মানে কেনেকুৱা মানে 6 5ত এনেকে 18টা এনেকে লাগি থাকিব শূন্য মই এইটো 18টা হৈছে না চাই লবা সো 6 5ত 18টা শূন্য লাগি থাকিব মানে সেইটো কথা বুজাইছে 6 × 10⁻18 টা ইমান খুপা ইলেক্ট্ৰন লগ লাগি ইমানবোৰ ইলেক্ট্ৰন লগ লাগিলেহে 1 কুলম আধানটা বনে ভাবিছো ইলেক্ট্ৰন কিমান সৰু বস্তু আমি ইয়াৰ পৰা আইডিয়া কৰিব পাৰিছো হয় নে কোৱা হুঁ আৰু আমি যদি কওঁ যে ইয়াৰ পৰা যদি এটা ইলেক্ট্ৰন আমি লৈ ললো যে এটা ইলেক্ট্ৰনত মই ইলেক্ট্ৰনটো এনেকৈ লিখিছো দেই এটা ইলেক্ট্ৰনত ঋণাত্মক আধান থাকিব আমি অলৰেডি গম পাই গলো ইলেক্ট্ৰনত কি থাকে ঋণাত্মক আধান প্ৰটনত কি থাকে ধনাত্মক আধান এটা ইলেক্ট্ৰনত থকা ঋণাত্মক আধান কিমান এটো কোৱেশ্চন আহিব পাৰে পৰীক্ষাত এবোৰ সব 1 মাৰ্কছৰ কোৱেশ্চন দেই এটা ইলেক্ট্ৰনত থকা ঋণাত্মক আধানৰ পৰিমাণ কিমান বুলি অপচন A আহিব B আহিব C আহিব D আহিব তেনেকৈ বেলেগ বেলেগ আহিব সো এটা ইলেক্ট্ৰনত থকা ঋণাত্মক আধান হৈছে 1.6 × 10⁻19 টা 19 ঋণাত্মক আধান থাকে ইমানটা থাকে ক্লিয়াৰ হৈছে না সবে গতিকে মই দুটা কথাই ক'লো এইকনতে প্ৰথম ফৰ্মুলাটো ক'লো বিদ্যুৎ প্ৰবাহৰ I q / t ফৰ্মুলা 1 আৰু মই ক'লো যে ইয়াত কিউ মানে হৈছে আধান কুলম 1 কুলম বুলি আমি যদি কওঁ 1 কুলমত কিমান ইলেক্ট্ৰন থাকে ইমানটা ইলেক্ট্ৰন থাকে 6 × 10⁻18 টা ইলেক্ট্ৰন থাকে
আৰু এটা যদি আমি ইলেক্ট্ৰন লওঁ তাত কিমান ধনাত কি ঋণাত্মক আধান থাকে এটা ইলেক্ট্ৰন থাকে 1.6 * 10⁻19 টা ঋণাত্মক আধান থাকে মই ভাবিছো এইকনলৈকে তোমালোকৰ ক্লিয়াৰ হৈ গৈছে সকলোৰে এতিয়া তোমালোকৰ পৰীক্ষাত আহিব পাৰে দেই পৰীক্ষাত তোমালোকৰ আহিব পাৰে যে আমিতো অলৰেডি গম পালো যে I = Q/T বুলি তোমালোকৰ ডাইৰেক্ট আহিব যে এতিয়া 1 এম্পিয়াৰ মানে কি কোৱেশ্চন আহিব পাৰে যে 1 এম্পিয়াৰ মানে কি 1 এম্পিয়াৰ মানে কি এনেকে ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে তোমালোকৰ কনফিউজন লাগি যাব এতিয়া মই বুজাই দিছো শুনা যে আমি যে I যে লিখিছিলো এই I বা বিদ্যুৎ প্ৰবাহৰ যেটো SI একক ইয়াৰ SI এককটো হৈছে কি SI এককটো হৈছে সদায় মনত ৰাখিবা এম্পিয়াৰ কি বুলি কোৱা হয় মই অসমীয়া লিখিছো এম্পিয়াৰ ইয়াৰ SI একক হৈছে কাৰ SI একক I SI একক হৈছে কি এম্পিয়াৰ তাক লিখা হয় A বুলি এতিয়া এইটো যে আধান আছে আধানৰ SI এককটো মই তোমালোকক ক'বলৈ হেৰি গৈছে হেতু হৈছে আধানৰ মানে কিউৰ হয়নে SI একক কি SI এককটো ক'ব পাৰিবা না তোমালোকে কুলম বুলি কোৱা হয় কি বুলি কোৱা হয় কুলম তাক C বুলি লিখা হয় গতিকে এই আধানৰ SI এককটো হৈছে C বা কুলম আৰু এই কাৰেন্টৰ অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ SI এককটো হৈছে এম্পিয়াৰ এতিয়া আমাক খুদিলে 1 এম্পিয়াৰ মানে কি গতিকে আমি সিম্পলি আমি ফৰ্মুলাটো জানো I = Q/T গতিকে আমি যদি 1 এম্পিয়াৰ কৰিব কাৰণে আমি কি কৰিব লাগিব আমি লিখিব লাগিব ইয়াত যে 1 কুলম / 1 সেকেন্ড মানে এটো বুজা নাই জানো এই কথা 1 এম্পিয়াৰ মানে এটো কথাই বুজা নাই জানো যে আমি এডাল পৰিবাহী এটা প্ৰস্থছেদৰ মাজেদি মানে একক সময়ত আমি যদি এনেকে ধৰো 1 সেকেন্ড সময় এটাত কিমান সময় 1 সেকেন্ড সময় এটাত যদি 1 কুলম চাৰ্জটা 1 কুলম চাৰ্জটা যাবলৈ বা এনেকে আমি ক'ব পাৰো যে 1 কুলম চাৰ্জটা এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ পৰিবাহিত হওঁতে বা চালিত হওঁতে যদি 1 সেকেন্ড সময় লাগে তেতিয়া আমি তাত ক'ব পাৰিম যে সেই পৰিবাহীডালৰ মাজেদি কিমান বিদ্যুৎ প্ৰবাহ চালিত হৈছে বুলি ক'ব পাৰিম 1 এম্পিয়াৰ বুজি পাইছা না কথাটো বৰ তোমালোকে ক্লিয়াৰ হৈছে না গতিকে আমি এনেকৈ ক'ব পাৰিম যে প্ৰতি সেকেন্ডত 1 কুলম আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয় বুজি পাইছা না কথাটো হেতুৱে কথা একনলৈকে তোমালোকক ক্লিয়াৰ হৈছে না মোক কোৱা সবে কমেন্ট কৰি পেলাই মোক একনলৈকে কোৱা যে ক্লিয়াৰ হৈছে না আৰু মই কিতাপৰ বেছত পঢ়াই গৈছো প্ৰত্যেকটো কথা মই কিতাপৰ পৰা পঢ়াই গৈছো তোমালোকক দেই গতিকে আমি একনলৈকে বিদ্যুৎ প্ৰবাহ কি হয় বিদ্যুৎ বৰ্তনী কি হয় আধান কি হয় হে তিনটা কথা আমাৰ একনলৈকে ক্লিয়াৰ হৈ গ'ল বুজি পাইছানে এটা কিতাপত এটা কোৱেশ্চন আছে মই তোমালোকক কোৱেশ্চনটো লগত ডিসকাস কৰি দিও এই কোৱেশ্চনটো পৰীক্ষাত অহা চান্স আছে আহে মানে পৰীক্ষা দেই ইম্পৰ্টেন্ট হয় কি কৈছে সো কোৱেশ্চনটো যে এটা বৈদ্যুতিক বাল্বৰ তাৰডালে 10 মিনিট সময় 10 মিনিট সময়ত তল থাকি গৈছে 10 মিনিট সময়ত 0.5 এম্পিয়াৰ প্ৰবাহ লয় এডাল তার আছে তারডালে কিমান সময়ত কিমান প্ৰবাহ লয় কৈছে তারডালে 10 মিনিটত 0.5 এম্পিয়াৰ প্ৰবাহ লয় বৰ্তনীটোত চালিত হয় বৈদ্যুতিক আধানৰ পৰিমাণ উলিয়াবলৈ কৈছে গতিকে আমিতো অলৰেডি জানো যে 10 মিনিট বুলি কৈছে ন 10 মিনিট গতিকে এই তারডাল মানে মই ইয়াত দেখাইছো তো এই বৈদ্যুতিক বাল্বৰ তারডালৰ কথা কৈছে তারডালে 10 মিনিটত তারডাল এটা পৰিবাহী হয় ন 10 মিনিটত কি কৰিছে কি 10 মিনিটত কিমান প্ৰবাহ চালিত হৈছে কলে 0.5 এম্পিয়াৰ প্ৰবাহ চালিত হৈছে এতিয়া ইয়ামা খুদিছে তাৰ মাজেদি কিমান আধান গৈছে গতিকে আমিতো অলৰেডি এটা কথা আমি দিয়া আছে কি আছে আমি লিখি লৈছো এবাৰ দিয়া আছে ঠিক আছে দিয়া আছে কি আমাৰ প্ৰবাহ দিয়া আছে বিদ্যুৎ প্ৰবাহ I কিমান দিয়া আছে 0.5 এম্পিয়াৰ দিয়া আছে বুজি পাইছা নে তাৰ পাছত আমাৰ সময় কিমান দিয়া আছে সময় দিয়া আছে t = কিমান সময় লাগে মানে হেতু দিয়া আছে 10 মিনিট দিয়া আছে আমি মনৰ ৰাখিবা যে আমি মিনিটত যেটো থাকিব হেতু সদায় সেকেন্ডলৈ লৈ যাব লাগিব বুজি পাইছানে কথাটো কাৰণ আমি ইয়াত কি হল লিখিছো সেকেন্ডত লিখিছো ন 1 এম্পিয়াৰ মানে কি লিখিছো 1 কুলম / 1 সেকেন্ড গতিকে টাইমটো সদায় সেকেন্ডত ধৰা হয় ইয়াত দেই মনৰ ৰাখিবা গতিকে 10 মিনিটক আমি সেকেন্ডলৈ নিবলৈ কি কৰিব লাগিব 1 মিনিটত থাকে 60 সেকেন্ড 10 মিনিটত থাকিব 10 পূৰণ 60 মানে 600 সেকেন্ড মই এনেকৈ লিখিছো হবনে গতিকে আমি এটা উলিয়াব লাগে কি আধান উলিয়াব লাগে আধান মানে কি কিউ উলিয়াব লাগে গতিকে আমি জানো যে ফৰ্মুলা কি জানো I = Q/, তোমালোকে দেখা নাই I = Q/T আমি জানো এইটো ফৰ্মুলা গতিকে আমি এইটোৰ পৰা আমি কি উলিয়াব পাৰিম আমি আমাক লাগে কিউ হে কিউটো তললৈ গুচি আহিব Q = I * T I কিমান দি আছে 0.5 T কিমান দি আছে 600 সেকেন্ড গতিকে 0.5 এম্পিয়াৰ দে মই থাকি গৈছে লিখিবলৈ
গতিকে আমি পাম যে এটা মাল্টিপ্লাই কৰি চালে আমি গম পাম যে 300 কুলম গতিকে আমি বুজি পালো যে এই বৈদ্যুতিক বাল্বটোৰ এই মানে বৈদ্যুতিক বাল্বৰ তাঁৰডালৰ মাজেদি যেতিয়া 300 কুলম আধান চালিত হৈ থাকিব তেতিয়া তাৰ মাজেদি মানে 0.5 এম্পিয়াৰ প্ৰবাহ আমি পৰিবাহ চালিত হ'ব বুলি আমি কম কেতিয়া চালিত হ'ব 300 কুলম যেতিয়া আধান চালিত হ'ব তেতিয়া 10 মিনিটত 0.5 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ চালিত হ'ব এইকনলৈকে বুজি পালানে কথাটো আৰু ইয়াত কোৱেশ্চন তিনটা আছে এই কোৱেশ্চন তিনটা তোমালোকে এবাৰ চাই লোৱা যে এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা অলৰেডি গম পালা যে বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথটোকে বৰ্তনী বুলি কোৱা হয় প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া প্ৰবাহৰ একক মানে কি এম্পিয়াৰ গতিকে আমি হে এম্পিয়াৰ কথা মানে 1 এম্পিয়াৰ কথাটো আমি লিখি দিব লাগিব যে 1 এম্পিয়াৰ মানে অলৰেডি মই তোমালোকক কৈ গলো যে প্ৰতি 1 সেকেন্ডত যদি 1 কুলম আধান যদি পেটাল পৰিবাহীৰ মাজেদি প্ৰবাহিত হয় তাকে আমি ক'ব পাৰিম যে 1 এম্পিয়াৰ বা 1 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ পৰিবাহীৰ মাজেদি মানে প্ৰবাহিত হৈছে বুলি হেতুৱে হ'ব তাৰ পিছত ফৰ্মুলা লিখি দিবা নেক্সট কোৱেশ্চন ক'লে যে 1 কুলম আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা মই তোমালোকক অলৰেডি লিখাই দিলো 1 কুলম হ'ব কাৰণে কিমান লাগে 6 × 10⁻18 টা ইলেক্ট্ৰন লাগে গতিকে এইকনলৈকে আমাৰ টপিক ক্লিয়াৰ হৈ গ'ল নেক্সট টপিক আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম হেতু হৈছে বিদ্যুৎ বিভৱ আৰু বিভৱ ভেৱ গতিকে নেক্সট ভিডিঅ'টো তোমালোকে সকলোৱে চোৱা আৰু চাবা মানে আৰু এই ভিডিঅ'টো যিমান পাৰা শেয়াৰ কৰি দিবা যদি হেল্পফুল হৈছে বুলি ভাবা ঠিক আছে আৰু যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু মই এটা কথা তোমালোকক ক'ব বিচাৰিছো মোৰ যিখিনি জুহাটৰ ষ্টুডেন্ট হয় যিখিনি জুহাটৰ ষ্টুডেন্টে মোৰ ভিডিঅ' চাই আছা মোৰ কোচিং ইনষ্টিটিউট আছে কোচিং ইনষ্টিটিউটৰ নাম হৈছে নচন সায়েন্স ইনষ্টিটিউট বুলি তোমালোকে মই লগতে কথাটো জনাই দিছো কাৰণ বহুতে মোক কমেন্ট কৰি সুধিছিলে নচন সায়েন্স ইনষ্টিটিউট বুলি তোমালোকে গুগলত টাইপ কৰিলে পাই যাবা তাত মই ক্লাস কৰো হেতু মোৰ কোচিং ইনষ্টিটিউট হয় ক্লাস 10 মই অলৰেডি ক্লাস কৰি আছো মই 12 লৈকে তাত ক্লাস কৰো কোনোবা ষ্টুডেন্টে যদি জুহাটৰ ষ্টুডেন্টে মোৰ ওচৰত ক্লাস ল'ব বিচাৰা তোমালোকে তাত যেটো ফোন নাম্বাৰ আছে গুগলত গৈ পেলাই তোমালোকে যেটো ফোন নাম্বাৰ পাবা তাত কল এটা কৰি পেলাই জনালে হ'ব ঠিক আছে সো তোমালোকক মই সকলোকে ধন্যবাদ দিছো ভিডিঅ'টো চোৱাৰ বাবে যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো থ্যাংক ইউ